যোৱাৰ আগতে আপোনালোকে মোৰ এই ভিডিঅ'টো সকলোৱে চাওক আৰু মই অনুৰোধ জনাইছোঁ শেষলৈকে চাবৰ কাৰণে ভিডিঅ'টো। কাৰণ আজি এই ভিডিঅ'টো মই বনাইছোঁ বিশাল মেগামাৰ্টৰ ওপৰত। যোৱা 6 তাৰিখে মই বিশালত গৈছিলোঁ। তেখেতসকলে মোৰ কেৰি বেগৰ নামত লৈছিলে 18 টকা চাৰ্জ লৈছিলে আৰু সেইটো মই কমপ্লেইন দিছিলোঁ। আৰু তেখেতসকলে কৈছিলে কি কেৰি বেগটো প্ৰডাক্ট হয়। তো আপোনালোকে জনাওক মোক কেৰি বেগটো কেতিয়াৰ পৰা প্ৰডাক্ট হ'ল। ঠিক আছে, নাম্বাৰ 1 পইণ্ট। দ্বিতীয় কথা কৈছিলে কি তেখেতসকলে বাহিৰত অসমীয়াটো লিখা আছে, ইংৰাজীটো লিখা থকা বুলি কৈছিলে যে কেৰি বেগটো কাষ্টমাৰে লৈ যাব লাগে। ঠিক আছে, কিন্তু যেতিয়া মই বাহিৰত আহি চালোঁ ইংৰাজীতে অকল লিখা আছে, তাকো সৰু এখন বৰ্ডত লিখা আছে, অসমীয়াত কোনো ধৰণৰ কথা লিখা নাই। তো মই কৈছিলোঁ যে সকলোৱে ইংৰাজী ক'ব বা পঢ়িব বা নাজানিবও পাৰে, গতিকে অসমীয়াত লিখা, বিশেষকৈ অসমত অসমীয়াত লিখা থকাটো খুবেই দৰকাৰ। এতিয়া ছেকেণ্ড কথা হ'ল তাৰ নেক্সট দিনাখনে তাৰ পিছৰ দিনাখনে মই পল্টন বজাৰ বিশালত গৈছিলোঁ। তো হঠাৎ মোৰ চকুত পৰিলে মোনা এখনত। তো মোনাখনত লিখা আছিলে 16 টকা। ঠিক আছে, তো মই মোৰ কেৰি বেগটোৰ চাৰ্জ লৈছিলে 18 টকা। তো মই ঘৰত আহি দৌৰা দৌৰি কৰি চালোঁ মোনাখনত, কিন্তু মোৰ তাত কোনো লিখা নাছিলে, সেইকাৰণে মই কমপ্লেইনটো নিদিলোঁ, যদিও মই দিব লাগিছিলে। তাৰপিছত হঠাৎ কিবা এটা কাৰণত যোৱাকালি মই মোনাখন কি কৰিলোঁ জানো, মই লুটিয়াই দিলোঁ। লুটিয়াই দিওঁতে ভিতৰত এটা আছিলে, ষ্টিকাৰ আছিলে, মই আপোনালোকক দেখাই আছোঁ। এইখন লুটিয়াই দিলে আপোনাৰ ইয়াত ভিতৰত নেদেখাত আছিলে। তাৰপিছত মই হঠাৎ চকু পৰিল, ইয়াত লিখা আছে 16 টকা। আপোনালোকে চাব পাৰে, মই ওচৰৰ পৰা দেখাই দিছোঁ। এইটো চাওক, 16 টকা লিখা আছে ইয়াত। এইটো চাওক, 16 টকা লিখা আছে। মই লাগিলে আপোনালোকক আৰু ভালকৈ দেখাম। আৰু ইয়াত মোৰ ৰিচিপ্টখন আছে, য'ত লিখা আছিলে 18 টকা। ঠিক আছে, তো 16 টকা লিখা বস্তুটো 18 টকাত কেনেকৈ ল'ব পাৰে? এইখন ৰিচিপ্ট মোৰ এতিয়াও আছে, 1500 টকাৰ মোৰ বিল হৈছিলে। ইয়াত লিখা আছে 18 টকা লিখা আছে। মই লাগিলে এইখন প্ৰুফ দিব পাৰোঁ। তো কি কাৰণত যিটো বস্তুত কেৰি বেগৰ নামত চাৰ্জেই ল'ব নোৱাৰে, আৰু তেনেকুৱা স্থলত বাৰু চাৰ্জটো লৈছে, আৰু তেনেকুৱা স্থলত লিখা আছে 16 টকা আৰু মোৰ পৰা চাৰ্জ লৈছে 18 টকা। এইটো হ'ল 6 তাৰিখৰ কথা। আৰু 7 তাৰিখে মই যিখন বিশালত গৈছিলোঁ, পল্টন বজাৰ বিশালত গৈছিলোঁ, তাত যিখন কেৰি বেগ আছে তাত লৈছিলে 16 টকা। তো আপোনালোকে গোটেই কথাখিনি ভাবি চাওক, বিশালে কি কাৰণে এনেকুৱা কৰিছে, এইটো উত্তৰ দিবই লাগিব তেখেতসকলে। আৰু 6 তাৰিখৰ পিছত যেতিয়া মই ভিডিঅ'টো কৰিলোঁ, ভাইৰেল হ'ল, 2-3 লাখমান মোৰ ভিউজ হ'ল। তো তাৰপিছত তেখেতসকলৰ কোনোবা ওপৰৱালাই মোক ফোন কৰিছিলে, ফোন কৰি গোটেই কথাখিনি মোক বুজাইছিলে। তাৰপিছত যদিও মই এইটো জানো যে কেৰি বেগৰ নামত কোনো দোকানীয়ে চাৰ্জ ল'ব নোৱাৰে, সেইকাৰণে মই তাত প্ৰতিবাদ কৰিছিলোঁ, কিন্তু মই ইমান লফুলি জানা নাছিলোঁ। কিন্তু যেতিয়া মই ভিডিঅ'টো ভাইৰেল হ'ল, মোৰ ভিডিঅ'টোত 3-4 লাখ ভিউজ আহিলে, তেতিয়া বহুতে কমেণ্ট কৰিছে, তেখেতসকলে কৈছে কি এইটো লফুলি, মানে এইটো কেৰি বেগৰ নামত চাৰ্জ ল'ব নোৱাৰে, মানে বহুতে কিবা কিবি কৈছে। তেতিয়া মই অলপ চলপ জানিলোঁ। তাৰোপৰি তেখেতে মোক, যিগৰাকীয়ে, মই তেখেতৰ নাম ল'ব বিচৰা নাই, বিশালৰ পৰা মোক ফোন কৰিছিলে, তেখেতে কৈছে কি আপুনি এইবিলাক ভিডিঅ' ভাইৰেল কৰাৰ আগত আপুনি কেৰি বেগৰ ওপৰত চাৰ্জ ল'ব পাৰি নে নোৱাৰি সেইটো জানি লোৱাটো দৰকাৰ। তেতিয়া মই যিহেতুকে ভালকৈ গোটেই কথাখিনি নাজানো, সেইকাৰণে মই সৰু হৈ কথা পাতি আছিলোঁ, ভালকৈ তেখেতৰ লগত ভদ্ৰভাৱে কথা পাতি আছিলোঁ। তাৰপিছত তেখেতে মোক এটা লিংক দিলে, আৰু তেখেতৰ মতে গভৰ্ণমেণ্টে কৈছে কি গভৰ্ণমেণ্টৰ ফালৰ পৰা মানে কি কেৰি বেগৰ নামত চাৰ্জ ল'ব পাৰে। আৰু মই যিমান দূৰ জানো, তাৰ আগতে মই কওঁ, তেখেতে মোক এটা লিংক দিছিলে। লিংকটোত মই যিটো হোৱাটছআপত মোক লিংক দিলে, তেখেতৰ লিংকটোত মই পঢ়ি চালোঁ। পঢ়ি চাই পেলাই সেই লিংকটো চাগে তেখেতে ভালকৈ নিজে পঢ়া নাই, কাৰণ সেই লিংকটোত লিখা আছিলে যে 2016 চনলৈকে চাগে, মই লিংকটো আছে মোৰ মোবাইলত, মই দি দিম বাৰু আপোনালোকে বিচাৰিলে। তো সেই লিংকটোত মতে 2016 চনলৈকে কিবা 5 টকা নে কিবা এনেকুৱা ল'ব পৰা আছিলে সেইটো কেৰি বেগত, যিটো কেৰি বেগ প্লাষ্টিক হয়। আৰু এই কাৰণে চৰকাৰে সেইটো কৰিছিলে যাতে মানুহে প্লাষ্টিক বস্তুটো কিনি পেলাই, মানে কেৰি বেগটো যাতে প্লাষ্টিকৰ নামত যাতে পইচা দিব নালাগে, সেইটো কাৰণে কৰিছিলে। কিন্তু পিছত খেলি মেলি লাগিলে, যি কি নহওক, পিছত গৈ পেলাই 5 পইচা হ'ল, যে সেইটো কেৰি বেগৰ নামতহে চাৰ্জ ল'ব পাৰিব 5 পইচা, তাকো 5 পইচা। আপোনালোকে মনত ৰাখিব, য'ত 18 টকা লৈ আছে তাত 5 পইচা ল'ব পাৰে সেইটো কেৰি বেগত, যিটো কেৰি বেগ প্লাষ্টিক হয়। আৰু যদি নন প্লাষ্টিক হয়, তেনেকুৱা কেৰি বেগৰ নামত কোনো দোকানীয়ে চাৰ্জ ল'ব নোৱাৰে। আৰু ইয়াৰ কাৰণে আপোনালোকে প্ৰত্যেকে বিৰোধিতা কৰিব পাৰে। তাৰপিছত যিবিলাক ল আহিছে আপোনালোকে পঢ়ি চাব, মোৰ তাত আছে, প্ৰিণ্ট আউট কপি আছে, মই আপোনালোকক লাগিলে মই দিম।
তো আপোনালোকে সুস্থ মগজুৰে চাওক তেখেতসকলে কেনেকৈ কেৰি বেগৰ নামত ইমান টকা ল'ব পাৰে আৰু তাকো লিখা আছে 16 টকা। মই যাম সিহঁতৰ ওচৰত, তেখেতসকলে কি উত্তৰ দিয়ে মই এইটো তেখেতসকলৰ পৰা উত্তৰটো বিচাৰিম কি কাৰণে য'ত লিখা আছে 16 টকা আৰু কি কাৰণে তেখেতসকলে মোৰ পৰা 18 টকা ল'লে আৰু কেৰি বেগটো কেনেকৈ প্ৰডাক্ট হ'ব পাৰে সেইটো তেখেতসকলে মোক বুজাব লাগিব। আপোনালোকে নিজে বিবেচনা কৰি চাওক প্ৰডাক্ট বস্তুটো কি হয়। প্ৰডাক্ট বস্তুটো কাষ্টমাৰে সদায় নিজৰ চইচ কৰি পেলাই ল'ব পাৰে, কিন্তু এই কেৰি বেগটো এনেকুৱা এটা বস্তু হৈছে য'ত আপুনি গোটেই বজাৰখিনি কৰি আনিলে তাৰ পাছত এই কেৰি বেগটো ল'বৰ কাৰণে বাধ্যবাধকতা হয় আৰু তেখেতসকলে কৈছে কেৰি বেগটো প্ৰডাক্ট হয় আৰু মই কৈছোঁ যে 1500 টকাৰ বিল হৈছে, তো আপোনালোকে কেৰি বেগ এটা কিয় দিব নোৱাৰে। তেখেতসকলৰ যিজন মেনেজাৰ আছিলে তাত তেখেতে কৈছিলে 1500 নহয় 10,000 টকাৰ বস্তু কিনিলেও তেখেতসকলে কেৰি বেগ এটা দিব নোৱাৰে। এতিয়া মই বিশালক প্ৰশ্ন কৰিব বিচাৰিছোঁ, যেতিয়া 10,000 টকা ঠিক আছে আপোনালোকে কৈছে যে কেৰি বেগ ঘৰৰ পৰা লৈ যাব লাগে, ঠিক আছে মই বাৰু এইখন আপোনালোকে দিয়া কেৰি বেগখনেই মই বাৰু লৈ যাম, মই এইখন কেৰি বেগ মই লৈ যাম, কিন্তু আপোনালোকে কওক মোৰ 1500 টকা বস্তুখিনিয়ে য'ত এখন কেৰি বেগত নুজুৰিলে আপোনালোকে যে কৈছে 10,000 টকা মাল কিনিলেও আপোনালোকে কেৰি বেগ দিব নোৱাৰে। তো 10,000 টকাৰ যদি মই মাল কিনো তেতিয়া মই কোনখন কেৰি বেগত আনিম, মই বস্তা লৈ যাম নেকি আপোনালোকৰ ওচৰত। আপোনালোকে যিটো কৰি আছে 100% ভুল কৰি আছে, কাৰণ যিজন মানুহে মোক ফোন কৰিছিলে আপোনালোকৰ বিশালৰ পৰা তেখেতে দিয়া লিংকটোতে মই আপোনালোকৰ ওপৰত যিটো পইণ্ট যে কেৰি বেগৰ নামত যে চাৰ্জ ল'ব নোৱাৰে 3টা পইণ্ট মই তেখেতক স্ক্ৰীনশ্বট মাৰি দিছিলোঁ আৰু নিজে মই গুগলত চাৰ্চ কৰি পেলাই 3টা স্ক্ৰীনশ্বট মাৰি তেখেতক পঠাইছিলোঁ, কিন্তু আজিলৈকে মোৰ তেখেতৰ ৰিপ্লাই নাহিল। যদি আপুনি শুদ্ধই আছিল তেনেহ'লে আপুনি মোক কিয় ৰিপ্লাই নিদিলে। ঠিক আছে যি কি নহওক, হয়তো মোৰ এই কথাখিনিত মোৰ ভুল হ'ব পাৰে, যদি মোৰ কিবা ভুল হৈছে আপোনালোকে শুধৰাই দিব আৰু যদি ভুল হোৱা নাই ইয়াৰ উত্তৰ আপোনালোকে দিব লাগিব। ধন্যবাদ। জয় আই অসম।